Assalamualaikum, Eid Mubarak সকলোলৈকে। এতিয়া ঈদৰ নামাজ পঢ়ি ওলাইছোঁ আৰু মই আমাৰ ভাইটি এতিয়া গৈ আছোঁ আমি কবৰ জিয়াৰত কৰিবলৈ আমাৰ মাৰ। তো সকলোলৈকে ঈদ মুবাৰক। আজি দিনজোৰা কি কৰোঁ দেখুৱাম আপোনালোকক। কবৰ জিয়াৰত কৰি আহি লওঁ, তো ভিডিঅ'টো চাই থাকক শেষলৈকে। নামাজ পঢ়ি এতিয়া ঘৰলৈ আহি আছোঁ। চাওঁ ক'ত যাওঁ আজি, হয়নে? হয় ক'ত যাবা কোৱা? এতিয়ালৈকে ঠিক কৰা নাই ক'ত যাওঁ। ঘৰত কিবা এটা খাই লওঁ প্ৰথম, তাৰপিছতে ডিচাইড কৰিম ক'ত যাওঁ, কি কৰোঁ। আজি টিকেটো বুক কৰি থৈছোঁ চিনেমা চাবলৈ। পাহৰি গৈছোঁ। ঘৰ আহি পালোহি, তো ফাইনেলি আমি ৰেডি ফুৰিবলৈ যাবলৈ। ক'ত যাওঁ ফটো মাৰিবলৈ যাম ন? ফাৰ্ষ্ট আমি ফটো মাৰিবলৈ যাম। এতিয়া ক'ত যাওঁ লোকেশ্যন আমি ঠিক কৰা নাই, ক'ৰবাত যাম আৰু ভাল লোকেশ্যন এটালৈ। তো আজান দি আছে, আমি গৈ আছোঁ এতিয়া। ক'ত যাম? মৌবন্ধা ন, গল্ফ ৰিজৰ্ট, তাত যাম, ফটো মাৰিম। বাকী লগৰবোৰ আহি পোৱা নাই, এতিয়া আমি অকণমান ৰৈ দিছোঁ ইয়াত। ধুনীয়া পৰিৱেশ, কি ধুনীয়া পৰিৱেশ, চাৰিওফালে চাহ গছ, মাজত ৰাস্তা, দুই চাইডে বাগান। এই জেগাডোখৰ লগত বহুত স্মৃতি জড়িত হৈ আছে, এইবোৰ নকওঁ আৰু। এই জেগাডোখৰ কোনে কোনে চিনি পাইছে ক'ব, কমেণ্টত জনাব। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া ক'ত আহি পালোঁ? যোৰহাট কলাক্ষেত্ৰ। একচুৱেলি আমাৰ যোৱা কথা ক'ত আছিলে? গল্ফ ৰিজৰ্ট, কিন্তু যোৱা নহ'লে তাত। লগৰবোৰে ক'লে ইয়াতে সোমাওঁ, ইয়াতে ফটো চটো মাৰি লওঁ, তাত গ'লে দেৰি হ'ব। সেইকাৰণে আমি কলাক্ষেত্ৰতে সোমাই দিলোঁ, মৌবন্ধাত অৱস্থিত যোৰহাটৰ। আৰু বহুতে হয়তো আহিছে, কিছুমান হয়তো নাইও অহা। তো নহাবোৰৰ কাৰণে হয়তো জেগাডোখৰ নতুন হ'ব। দেখুৱাম কি আছে ভিতৰত। বাকী ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব চবেই, কাৰণ ফলোৱাৰ্ছ লাগে। আৰু ফলোৱাৰ্ছ হ'লে মোৰ একচুৱেলি ভিডিঅ'ৰ ভিউজটো বাঢ়িব বুলি আশা কৰিছোঁ। বাকী আপোনালোকে চাই থাকক, ভিডিঅ'টো দেখুৱাই আছোঁ ক'ত যাওঁ, কি কৰোঁ, ভিতৰত কি জেগা আছে। আপোনালোকেও যদি আহে ইয়াত কি কৰিব পাৰিব। চ' ভিডিঅ'টোলৈ চাই থাকক লাষ্টলৈকে। ব'টিঙো কৰিব পাৰে। ৰ'ব দেখাইছোঁ। এই ল'ৰাবোৰে ব'টিং কৰি আছে, আপোনালোকেও আহে যদি ইয়াত ব'টিঙৰ আনন্দ ল'ব পাৰিব। বাবু চবকে ঈদ মুবাৰক দি দিয়ে আকৌ, ঈদ মুবাৰক দিয়ে। আগত এইফালে ছোৱালীবোৰ বয়ফ্ৰেণ্ডৰ লগত আহিছে আৰু আমি আৰু ছিংগল বান্দা ন। कहाँ से आए आप लोग? बॉम्बे से। मुंबई से। कैसा लगा आसाम में आके? बहुत अच्छा लगा। कहाँ घूमे आप तक? अभी बस हम लोग अभी लैंड हुए जोरहाट में। जोरहाट में लैंड हुए और अब हम लोग हमारे टी बंगलो में जाएंगे। टी बंगलो में रह रहे? टी बंगलो में रह रहे हैं। बाकी आसाम कैसा लग रहा है? अच्छा लग रहा है? बहुत अच्छा, ब्यूटीफुल, बहुत क्लीन है, इतना क्राउडेड भी नहीं है, बहुत ही क्लीन है। बाकी मुंबई कहाँ से आप लोग? बॉम्बे बाइकला। तो बाकी और भी जगह है आप? हाँ नहीं ना, वीडियो बना रहे हैं, ठीक है, हम ब्लॉग बनाते हैं। तो बाकी ठीक है, अच्छा लगा आप लोगों से मिलके। बाकी और भी जगह है, घूमिएगा, ठीक है। थैंक यू वेरी मच। थैंक यू, अच्छा लगा मिलके, ठीक है। আপোনালোকে দেখিব আইচক্ৰীম শ্বপ, ভেৰাইটিজ অফ আইচক্ৰীম আপোনালোকে ইয়াত পাব। পানী, চাহ, কফি, বইল ডিম, ঠাণ্ডা আইচক্ৰীম, ঘুগুনি, বিৰিয়ানী, পানীপুৰি, এভৰিথিং আছে আৰু ভিতৰতে মানে।
টিকেটৰ মূল্য বৰ বেছি নহয়। আমাৰ 6জন আহিছোঁ ন, 6জন কেমেৰাৰ সৈতে আহিছোঁ। 190 টকা ল'লে, কিমান কি পৰিলে নাজানো। এইফালে আপোনাৰ সৰু সুৰা শ্বপ আছে আৰু বিল্ডিং ওপৰতো উঠিলে কিবা কিবি আছে চাগে, উঠিব। আমি নুঠো, এনেই সোমাই আহিছোঁ আৰু। শ্বপ নেকি? হেণ্ডিক্ৰাফ্ট এণ্ড গিফ্ট আইটেমছ। অ'কে, মানে গাৰ্লফ্ৰেণ্ডক আনিলে খৰচ হ'ব ইয়াত। ভাগ্য ভাল আমাৰ নাই। ইফালে আছে আপোনাৰ মিউজিয়াম, অসমীয়াত কয় সংগ্ৰহালয়। কি কি আছে চাই আহোঁচোন ব'লা মিউজিয়ামত। টেকিং স্নেপ, ভিডিঅ'গ্ৰাফী, ফটো আৰু ভিডিঅ' তোলা নিষেধ। চৰি, তেতিয়া খুলি যাব লাগিব নি? চৰি না, মই ইমান পঢ়ি থাকিবলৈ টাইম নাই। স্বৰ্গদেউ চালং চুকাফা। স্বৰ্গদেউ চালং চুকাফাৰ প্ৰতিমূৰ্তি। এনেকুৱা জেগাত আহিলে এটাই ফিল কৰোঁ আৰু, গাছ মানে বুজি পাইছে চাগে আৰু। এনেকুৱা পাৰ্ক চাৰ্কলৈ আহিলে আৰু লাগে আৰু লগতে জানি, মানে ইয়াত আহিলেহে ফিল হয়, এনেই নহয়। কি কওঁ আৰু, কপাল বেয়া নে কি বেয়া নাজানো। এনেই ক'লো গাৰ্লফ্ৰেণ্ড নালাগেও, ছিংগল লাইফে বেষ্ট। লাগে নালাগে মানে, লাগে নালাগে ক'ব নাই, লাগে আৰু। নহ'লে অকলে থাকিও বেয়া নালাগে বাৰু, কোনো টেনশ্যন নাই। Enjoy every moment. This is our ticket. This is your house. Cameraman, जल्दी फोकस करो. उड़ता ही चलो, ठीक है. इन हवा. कट. আমি ক'ত আহিলোঁ? চিনেমা চাব আহিলোঁ ন? কি চিনেমা? বাৰে মিয়া ছোটে মিয়া। অঁ, ইয়াকো পপুলাৰ কৰি দিব লাগে। বাকী চিনেমাখন চাই লওঁ কেনেকুৱা হৈছে। ভাল হ'লেও জনাম, বেয়া হ'লেও জনাম, ঠিক আছে? ভাল লাগিলে চিনেমা দেই, বুম একশ্যন। গোটেই চিনেমাখনৰ একশ্যনে আছে আৰু মজা লাগিল।